আহি থকা দিনবোৰক সমাজৰ মানে আহ্বানত আমি কি কৰিব লাগে আকৌ মই বিবেচনা কৰিম। এতিয়ালৈকে মই বিবেচনা কৰা হোৱা নাই। জয়ন্তীৰ এইটো সময়ত আপোনালোকৰ বডিটো বৰ্তমান নতুন আহিলে আপুনি সভাপতি হিচাপে অব্যাহতি লৈছে নেকি? চাওক, আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি কনষ্টিটিউশ্যন আছে সেই কনষ্টিটিউশ্যনৰ 2 বছৰৰ কাৰণে আমি আহোঁ আৰু 2 বছৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছত আমি অধিৱেশনত বা জেনেৰেল মিটিং পাতি আমি বা ডেলিগেটেড সেশনৰ আমি আমাৰ কাৰ্যকালখন মানে সমাপ্ত কৰা হয়। ঠিক তেনেকৈ আমাৰ আজি সোণালী জয়ন্তী বৰ্ষ উদযাপনতে আমাৰ কাৰ্যকাল শেষ হৈছিলে। ইয়াৰ কাৰণে যোৱাকালি ৰাতি আমি আমাৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে আমি জিলাৰ মই সভাপতি হিচাপে পদত্যাগ কৰিব লগা হয়, মানে বডিটো মানে ডিছমিছ কৰা হয়। ঠিক তেনেকৈ বডি ডিছমিছ কৰাৰ পিছত ডেলিগেটৰ যি কি কয় এইটো ছাপৰ্টৰ বা ইয়াত জেনেৰেল মিটিং পাতিৰ লগে লগে তাত মানে আমাৰ ডেলিগেটছবিলাকে মানে ছিলেকশ্যন কৰা হয়, মানে যাক সভাপতি বনোৱা হয়, যাক মানে জেনেৰেল ছেক্ৰেটাৰী বনোৱা হ'ব আৰু বিভিন্ন পদবীবিলাকক আমি নিৰ্বাচন নহয় মানে ছিলেকশ্যন কৰি তাত মানে ছিলেকশ্যনৰ প্ৰক্ৰিয়া দি মানে তাত মানে আমাৰ লিডাৰবিলাকক বাছনি কৰা হয়। বৰ্তমান আপুনি নতুন বডিক কি বুলি আহ্বান কৰিব? ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আজি প্ৰায় 50 বছৰ ধৰি মানে চলি আহিল। ঠিক তেনেকৈ আগন্তুক 50 বছৰলৈকে বা 100 বছৰলৈকে চলি যাবলৈ কাৰণে আজি যোৱাকালি যে আমাৰ ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ নতুন বডি বনোৱা হ'ল, কেবিনেট পৰ্টফলিঅ'বিলাকক লোৱা হ'ল। ইয়াত মই প্ৰকাশ কৰিব বিচাৰিছোঁ নথৈ আনন্দ হৈছোঁ, যিহেতুকে যিবিলাকে ইয়াত নতুন যিবিলাকে মানে অংশগ্ৰহণ কৰিলে বা পাৰ্টিচিপেণ্ট হিচাপে মানে কাৰ্যভাৰ হিচাপে মানে পদ হিচাপে এওঁলোকে লোৱা হ'ল। এওঁলোকে মানে নথৈ আনন্দিত মানে ক'বলৈ বিচাৰিছোঁ, যিহেতুকে এওঁলোকে ইনাৰ্জেটিক মানে ইন'ভেটিভ ডাইনামিক লিডাৰবিলাকে ইয়াত আহিছে, যিবিলাকে আজিৰ মানে উচ্চ শিক্ষা গ্ৰহণ কৰি আমাৰ জিলা সমিতিত মানে টিমত মানে এওঁলোকে যোগদান কৰিছে। ইয়াৰ কাৰণে মই বহু খুচি হৈছোঁ। মানে যোৱা দিনবোৰত মানে বিশেষকৈ আমাৰ যিবিলাকে কৰ্ম আছিলে বহুত ষ্ট্ৰাগল কৰি আমি আজি 50 বছৰীয়া আয়ু হিচাপে পালোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা হিচাপে টিম হিচাপে। আজি আকৌ আমি পুনৰাই যিবিলাকে মানে ভাল শিক্ষা লৈ উচ্চ শিক্ষা লৈ নিখিল বড়ো ছাত্ৰ সন্থাত মানে আগমন ঘটিছে। ইয়াৰ কাৰণে আমাৰ যিলৈকে মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ মানে গুড এটা চাইন বুলি মই ভাবোঁ। আপুনি বৰ্তমান ৰাজনীতিৰ প্ৰেক্ষাপটত আহিব নেকি? ৰাজনীতিত আহিব নেকি? নহয়, এতিয়ালৈকে মই ৰাজনীতিত যাম বা ক'তবা যাম এইটো মানে ভাবা হোৱা নাই, যিহেতুকে যোৱাকালিহে মই সভাপতি পদৰ পৰা ওলাইছে। ইয়াৰ কাৰণে চাওঁ 2 দিনমান পিছত মই কি মানে কেনেকৈ চলিব পাৰে
মানে যিহেতুকে মই ঘৰত নিজাববীয়াকৈ চলি মানে সমাজৰ কাম কৰা বহুত দীঘল মানে সৰু কালৰ পৰা মই কাম কৰি আহিছিলোঁ, বিভিন্ন দিশত কাম কৰিছিলোঁ। বিভিন্ন দিশৰ পৰা আমি আহি নিখিল বড়ো ছাত্ৰ সন্থাত যোগদান কৰিলোঁ। এতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি হৈ মানে বহুখিনি কাম কৰিব পাৰিছোঁ, পাৰা নাই এইটো সমাজে ক'ব। আৰু মানে আহি থকা দিনবোৰক সমাজৰ মানে আহ্বানত আমি কি কৰিব লাগে আকৌ মই বিবেচনা কৰিম। এতিয়ালৈকে মই বিবেচনা কৰা হোৱা নাই।